নমস্কাৰ, মোৰ নাম শ্ৰী ভাৰ্গৱী বৰা। মই চতুৰ্থমান শ্ৰেণীৰ ছাত্ৰী। আজি মই আপোনালোকৰ আগত এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম কৰোণা যোৱা গৈ তুমি। কবি প্ৰদীপ পাটগিৰি। কিয়নো আহিলা কৰোণা ভাইৰাছ, মৃত্যুৰ পাতিলা খেলা, ভয়ত কঁপিছে গোটেই পৃথিৱী, সপোনবোৰ ভাগি দিলা। হাজাৰ হাজাৰ মানুহ মাৰিছা, নিথৰুৱা কৰিছা বহুজন। কৰোণা তুমি কৰোণা কৰা, খেলি মেলি গোটেইখন। স্কুল কলেজ বজাৰ বন্ধ, বন্ধ হ'ল ঘূৰা ফুৰা। বন্দী জীৱন ভাল নালাগে, মনবোৰ আমাৰ মৰা। লগ সমনীয়া দেখিবলৈ নাপাওঁ, নেদেখোঁ পেহা পেহী মামা মামী। খেলপথাৰলৈ গৈ খেলিবলৈ নাপাওঁ, দেহত আহি ধৰা বুলি তুমি। ঘৰৰ ভিতৰত কিমাননো থাকিম, আমনি লাগিছে আমাৰ। পঢ়া শুনা, সংগীত, নাটক, অভিনয় সকলো হ'ল অসাৰ। আমি বিচাৰোঁ মুকলি পৃথিৱী, নিৰোগী হওক ধৰা। কাবৌ কৰিছে কৰোণা ভাইৰাছ, যোৱা গৈ পৃথিৱীৰ পৰা। নমস্কাৰ।